খুব সোনকালে আমাৰ শিক্ষা বিভাগত যিখিনি খালী পদ এতিয়া পাইছোঁ আমি এই খালী পদখিনিৰ কাৰণেও ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে খুব কম সময়ৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পাব তেওঁলোকে আবেদন কৰিব টেট পুনৰবাৰ পাতিব লাগে এবাৰতো আমি তেওঁলোকৰ দাবী অনুসৰি পাতিলোৱেই আৰু এবাৰ যদি পাতিব লাগে বুলি কৈছে আমি এইটো বিবেচনা পৰীক্ষা কৰি চাম এতিয়া এমপ্লয়িয়ে এমপ্লয়াৰক ডিক্টেশ্যন দিলে কথাটো কেনে ধৰণৰ হ'ব মই বুজিব নোৱাৰোঁ যে এমপ্লয়াৰ হ'ল চৰকাৰ তেওঁলোক হ'ল এমপ্লয়ি 91 সংখ্যক হোমেন বৰগোহাঁইৰ জন্মতিথিৰ দিনা আমি অসমৰ 23 গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰিছোঁ খুব সোনকালে আমাৰ শিক্ষা বিভাগত যিখিনি খালী পদ এতিয়া পাইছোঁ আমি এই খালী পদখিনিৰ কাৰণেও ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে খুব কম সময়ৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পাব তেওঁলোকে আবেদন কৰিব টেট পুনৰবাৰ পাতিব লাগে এবাৰতো আমি তেওঁলোকৰ দাবী অনুসৰি পাতিলোৱেই আৰু এবাৰ যদি পাতিব লাগে বুলি কৈছে আমি এইটো বিবেচনা পৰীক্ষা কৰি চাম এতিয়া এমপ্লয়িয়ে এমপ্লয়াৰক ডিক্টেশ্যন দিলে কথাটো কেনে ধৰণৰ হ'ব মই বুজিব নোৱাৰোঁ যে এমপ্লয়াৰ হ'ল চৰকাৰ তেওঁলোক হ'ল এমপ্লয়ি 91 সংখ্যক হোমেন বৰগোহাঁইৰ জন্মতিথিৰ দিনা আমি অসমৰ 23 গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰিছোঁ